हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। आशा কৰিছো আপোনালোক সকলো ভালে আছে। মোৰো ভাল। আজি আহিব আলহী, মনটো সেইকাৰণে বহুত বেছি ভাল হৈ আছে, খালি বতৰটোহে অলপ বেয়া কৰিছে। বিয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে মা পাপা খুৰা খুৰীহঁত আহিব আজি আমাৰ ঘৰলৈ। মানে গোটেই ফেমিলি মেম্বাৰ সকলোখিনি আহিব, বা ভিনদেউ ভাগিন ভাইটি ভণ্টি সকলোবিলাক। মনটো বহুত বেছি ভাল লাগি আছে, খালি বতৰটো বহুত বেছি ঠাণ্ডা, সেইকাৰণে এটা ফুল স্লিভৰ ব্লাউজ উলিয়াই ল'লোঁ। আৰু বেছি হেভি কাপোৰ ঘৰতে পিন্ধিবও মন নাযায়, সেইকাৰণে চিম্পল কাপোৰযোৰ উলিয়াই ল'লোঁ। এই যে কাপোৰযোৰ বায়ে গিফ্ট দিছিলে বিয়াৰ আগতে, অনলাইন অৰ্ডাৰ কৰিছিলে। মোৰ বহুত বেছি ভাল লাগে কাৰণ কালাৰটো মোৰ বহুত বেছি ফেভৰেট হয়। পিছফালে যাওঁ কাৰণ আমাৰ পিছফালে আজি খানা বনোৱা হ'ব, যিহেতু আলহী বহুত হ'ব আৰু লগতে আমাৰ ফেমিলিটো ইয়াতো বহুত ডাঙৰ হয়। আৰু এইফালে আমাৰ চিনো সৰু ভাগিন, সেইকাৰণে বাহিৰতে খানা বনোৱা হ'ব। এইফালে বাহঁতে চব্জি তব্জি কাটি দিছে, মই একো কৰিবলগীয়া হোৱাই নাই বাৰু। ডাঙৰ ফেমিলি হ'লে সেইটোৱে প্লাছ পইণ্ট হয়, একো নকৰাকৈ হৈ যায়, সকলোৱে ভাগে ভাগে কৰি দিয়ে। আৰু এই ফুলবিলাক লগাইছে হাজবেণ্ডে। আৰু আলহী অহাৰ আগে আগে, মানে মাহঁত অহাৰ আগে আগে বনালোঁ কেইটামান নিমকি। মই বনোৱা নাই, বৌয়ে বনালে। বৌক ক'লোঁ সোনকালে বনাই দিবলৈ, কাৰণ পাপাই নিমকি খাই ভাল পায়। আৰু বৌয়ে ধুনীয়াকৈ বনাই দিয়ে নিমকি, সেয়া দেখিছেই, বিহুতো বনাই দিছিলে। আৰু এইফালে দাদাই কাটি আছে হাঁহ দুটা আনিছিলে মানে আলহীৰ কাৰণে। আৰু এইফালে বাহু মাছৰ মাথা আৰু পেটুৱেদি বনাব জ্বলা ভাজি খাই বহুত বেছি ভাল লাগে। আৰু বাহিৰতে বনাব, কাৰণ ভিতৰত ইমানখিনি বনোৱা সম্ভৱেই নহয়। আৰু এয়া চব মাংসটো তেলি হ'লে ভাল লাগে। তেলি হাঁহটোহে খাবলৈ বেছি ভাল হয়। হাঁহৰ লগত দিবৰ কাৰণে এইফালে কোমোৰা কাটি আছে পেহী আৰু বাইদেৱে, এইফালে বেঙেনা জ্বলা ভাজিৰ কাৰণে, মাছৰ লগত বিলাহী। আৰু এইফালে হাজবেণ্ডে কামত পূৰা লগাই দিছোঁ, কাৰণ আলহী আহিব যেতিয়া। এইফালে দাদা লাগি গৈছে বনোৱাত, আৰু বাকী মেম্বাৰখিনি এইফালে ভিনদেউ আৰু দাদাই গোটেই খানাটো বনাই দিব বোলে আজি। মই একো কৰা নাই। এইফালে বৌয়ে কাটি আছে পচলা। মাহঁত ইয়াত পাওঁতে 1:30-2টা বাজিবই হ'ল। লগালগ চাহ একাপ বনাই দিওঁ বোলো, কাৰণ জলপান ৰেডি কৰিছিলোঁ, জলপান নাখাওঁ বুলি ক'লে। আৰু বৌয়ে বনাই আছে মিঠা আলুৰ পিঠাটো, সেইটো খাবলৈ বহুত ভাল লাগে, সঁচাকৈ বহুত বেছি ভাল হয়। আৰু এইবিলাক মিঠাই লৈ আহিছিলে ঘৰৰ পৰা। বিয়াৰ পিছত যে প্ৰথমবাৰ গোটেইখিনি আহিছে, লগতে এনাইও আছে, সঁচাকৈ মনটো বহুত বেছি ভাল লাগিছে। আৰু এই ফিলিংছটো যিসকল নতুনকৈ বিয়া হৈছে সেইসকলেহে বুজিব পাৰিব। আৰু ঘৰৰ ভিতৰতো বহুত বেছি ঠাণ্ডা, সেইকাৰণে বাহিৰতে বহিলেগৈ খুৰা পাপা গোটেই মানুহখিনি। আৰু এইফালে মাছৰ তৰকাৰী হৈ গ'ল, মাছ মটৰ বিলাহী। এইফালে হাঁহ কোমোৰা আলু শুকান ভাজি, দাইল আছে যিহেতু সেইকাৰণে বেছি গ্ৰেভি নাই, মানে জোল নাই কৰা, অলপ গ্ৰেভি টাইপৰ ৰাখি দিছে মাছটো। এইফালে জ্বলা ভাজি, আৰু এইটোৱে মোৰ ফেভৰেট। বৌয়ে কৰি আছে বেঙেনা ফ্ৰাই আৰু পাপৰ ভাজিছে। এইফালে ভাত হৈ গ'ল, আৰু লগতে বৰা চাউলৰ ভাতো বনাইছিলে এক্সট্ৰাকৈ। আৰু সেইখিনি চব বাহিৰতে কৰিলে, মই একোৱেই কৰা নাই। এইফালে চালাড, মানে কি বনাইছিলে সেইখিনি গোটেইখিনি উঠাব নহ'লে, শুকান চব্জি তব্জি আছিলে। আৰু এই প্ৰথমবাৰ যিহেতু আহিছে, সেইকাৰণে কিবা মান ধৰা নিয়ম কৰিব লাগিব, আশীৰ্বাদ ল'ব লাগিব। মানে এতিয়াৰ পৰা আমাৰ কোনোবা ডাঙৰ মানুহ আহিলে মই বনাই খুৱাব পাৰিম, কাৰণ প্ৰথম বিয়া হোৱাৰ পিছত এইটো নিয়ম কৰা হয়। আৰু সকলো জেগাতে বেলেগ বেলেগ হ'ব পাৰে বাৰু। আৰু গোটেইখিনি মানুহ ডাইনিঙত বহাবলৈ জেগা নাই কাৰণে তলতে দি দিছোঁ। আৰু আহোঁতে যিহেতু বহুত দেৰি কৰিলে, সেইকাৰণে ভাগে ভাগে বহাই থাকিবলৈ সময় নাই, একেলগতে বহাই দিছোঁ, নহ'লে ভাত শাক চব ঠাণ্ডা হ'বগৈ। খাই বৈ হোৱাৰ পিছত যাবই হ'ল, কাৰণ আহোঁতেই বহুত দেৰি কৰিছে। এতিয়া বেছি সময় থাকিবলৈ নাপালে। আৰু আমাৰ ইমানটো চাওকচোন, হাঁহি এটা মাৰি দিয়া, হাঁহি জানে, খাই দিয়া হাঁহিবলৈ কওকচোন আকৌ। গুড্ডু এইফালে হাঁহ, গুড্ডু
এয়া হৈছে ডাঙৰে নাই আৰু সেইফালে খুৰী গুডু ইম্পু বা ইমন আৰু আৰম্ভই হ'লগৈ মানে খাই পেলাই বেছি দেৰি ৰখিব পোৱাই নাই সকলো যাব হ'লেই লৰালৰিকৈ আহিছেই ইমান দেৰিকৈ আৰু যাব সময়ত মনটো বেয়াও লাগিছে এই হাঁহিছে দেখিছে নাই পূৰ্ণিমা যোৱা বাই বাই এই হাঁহিছে বাবা কৈ দিয়া